জোৰ কৰি একো পোৱা নাযায়, কিন্তু ভাগ্যত থাকিলে পোৱাখিনি কোনেও কাঢ়ি নিব নোৱাৰে। কবলে ভাল নালাগে, কিন্তু সঁচা, অভিনয় কৰিব জনা মানুহবোৰেই সুখী হয়, আৰু মনৰ পৰা ভাল পোৱা মানুহবোৰে দুখত দিন কটাবলগীয়া হয়। তুমি যাক ভাল পোৱা তাক নাপালে যিয়ে তোমাক ভাল পায় তাক ভাল পাই চোৱা। প্ৰেমত সফল হ'ব নোৱাৰিলেও জীৱনত ভাল পোৱা আৰু সুখৰ অভাৱবোধ নহ'ব। সম্পৰ্কৰ মাজত সৰু সৰু কথাবোৰক গুৰুত্ব নিদিব, কাৰণ সৰু কথাৰ পৰাইতো ডাঙৰ কাজিয়াৰ সূত্ৰপাত ঘটে। যিসকলে তোমাক আঘাত দিয়ে সিহঁতক প্ৰতিশোধ লোৱাৰ চিন্তা নকৰিবা, মাথো অপেক্ষা কৰা। যদিহে ভাগ্যই লগ দিয়ে তুমি নিজৰ চকুৰেই সিহঁতৰ বেয়া দিনবোৰ দেখিবলৈ পাবা। দেখিবলৈ ধুনীয়া বহুতোকে পোৱা যায়, কিন্তু এটা ধুনীয়া মন পাবলৈ হয়তো ভাগ্য থকাটো অতিকে প্ৰয়োজন। যিমান সম্ভৱ কাৰো মন ভাগিবলৈ প্ৰয়াস নকৰিবা। মন ভাগিলে শব্দ নহয়, কিয়নো শব্দহীনভাৱে ভগা বস্তুৰ যন্ত্ৰণা অতি কষ্টকৰ। ভুক্তভোগীয়েহে ইয়াৰ মহিমা বুজে। অকলে থাকিব পৰাটোও এটা যোগ্যতা। অকলে থকা মানে দুৰ্বলতাক নুবুজায়, কাৰণ চবেই অকলে থাকিব নোৱাৰে। কোনো বস্তুকেই পাবলৈ অধিক ব্যাকুল হ'ব নালাগে, কাৰণ মনে যিটো ধৰি লয় সেইটো নাপালেই শান্তিহীনতাৰ সৃষ্টি হয়। কাকো আপোন বুলি ভাবি মনৰ সকলোবোৰ কথা খুলি নকবা, কিয়নো হয়তোবা এনেকুৱা এটা সময় আহিব যিয়ে তোমাক তোমাৰেই কথাৰে আঘাত কৰাৰ সুযোগ ল'ব। নিজৰ সাজ প্ৰশাসৰ ওপৰতেই ভৰসা নাই, তেনে ক্ষেত্ৰত আনক ভৰসা কৰাটো তেনেই মূৰ্খামিৰ চিন। য'ত মৰ্যাদা অথবা মূল্য নাই তাত নথকাটোই উত্তম, লাগিলে সেয়া কাৰোবাৰ ৰাজপ্ৰাসাদ অথবা হৃদয়েই নহওক কিয়। ভিডিঅ'টোৰ কথাখিনিয়ে যদিহে অলপ হ'লেও মনটো ভাল লগালে প্লিজ লাইক এটা কৰি দিব, আৰু যদিহে চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি আমাৰ এই সৰু পৰিয়ালটিৰ সদস্য হ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।